बे समाव आं कामदेब दैमारि बाथौ बिबुंसार आरो दा बे समाव आं दंफैयो डिब्रुगड़ नामरुप कसारि पथार गंसे बर' गामियाव मोनाबिलि समाव फैयै फैयै जों मोनफैदों बे गामियावहाय आरो बे गामियावनो जों सासे माइनाव लोगो मोननो हादों आरो बिथाङा बे समाजनि बे ओनसोलनि माइनावजों लोगोसे धोरोम खान्थिखौ जौगानायनि गोसो गुदुं मिजिं लानानै धोरोम आरो समाजजों सिथाबनानै खामानि मावनो मोजां मोनग्रा सासे माइनाव आब' लोगो मोनदों आरो बिथांनि मुङानो जाबाय तुतुमनि बर' आरो बिथांखौ जोङो गिबियावनो बाथौ बिबुंसारनिफ्राय बरायनो सानबाय आब' बरायबाय नोंथांखौ आब' नोंथाङा जिहेतुके डिब्रुगड़ नामरुप ओनसोलनि कसारि पथारनि सासे माइनाव बिहामजो बे हिसाबै नोंथांनि सिनायथिखौ होगौमोन नामा आब'? মোৰ নাম তুতুমনি বড়ো মই বৰ্তমান কছাৰী পথাৰ গাঁৱৰ নামৰূপ অঞ্চলৰ মই বোৱাৰী হৈ আছোঁ আৰু যিহেতুকে আপুনি এই নামৰূপ কছাৰী পথাৰ গাঁৱৰ এগৰাকী বোৱাৰী হয় আৰু যদিও আপুনি এগৰাকী বোৱাৰী হিচাপে এটা পৰিয়ালৰ নিৰ্দিষ্ট পৰিয়ালৰ সীমাবদ্ধত থাকি আপুনি সমাজ সেৱা কৰি আছে আৰু গম পাইছোঁ আপুনি বাথৌ ধৰ্মৰ সেৱা কৰি ভাল পায় সমাজৰ কাম কৰি ভাল পায় সমাজৰ উন্নয়ন সাধনাৰ আপুনি চিন্তা কৰি আছে সকলো কথা আপোনাৰ কথাবোৰ গাঁওখনৰ সমাজৰ পৰা আপোনাৰ কথা গম পাইছোঁ এই ক্ষেত্ৰত আপোনাৰ পৰা দুটামান কথা আমি আজি বাথৌ বিমৰ্চাৰ হৈ কথা বিচাৰিছোঁ যে কথাবোৰ এনেধৰণৰ প্ৰথমতে আপোনাৰ এটা কথা গম পাইছোঁ আপুনি দেউৰী সম্প্ৰদায়কৰ হয় বুলি গম পাইছোঁ আৰু দেউৰী সম্প্ৰদায়ৰ পৰা আপুনি বড়ো সম্প্ৰদায়ৰ এগৰাকী ল'ৰাৰ লগত আপুনি বিবাহ সম্পন্ন হৈছে আনুষ্ঠানিকভাৱে আৰু বৰ্তমান আপুনি বড়ো সমাজৰ এগৰাকী বোৱাৰী হয় না আপুনি বড়ো সমাজৰ বোৱাৰী হৈ দেউৰী সমাজৰ পৰা আপুনি বড়ো সমাজৰ বোৱাৰী হৈ কেনে অনুভৱ লাগিছে আপোনাৰ বাইদেউ? অনুভৱ মানে এতিয়া ভালেই লাগিছে যিহেতুকে আমি ঈশ্বৰে মিলালে ক'ব লাগিব আমাৰ মনৰ মিলন আৰু ঈশ্বৰেও মিলালে আৰু সেই সূত্ৰে বোৱাৰী হৈ আহিলোঁ বড়ো সমাজখনলৈ আৰু এই সমাজত এতিয়া বাথৌ ৰীতি নীতিৰে মানে অনুপ্ৰাণিত হৈ আছোঁ আৰু বৰ্তমান ভালেই লাগিছে যিহেতুকে আপুনি সমাজখন আগুৱাই লৈ যোৱাৰ মানসিকতাৰে বহুতখিনি কথা চিন্তা কৰিছে হয় আৰু সমাজখন ঈশ্বৰ মানিবই লাগিব ঈশ্বৰ আছে কাৰণে আমি আছোঁ সেইটো আমাৰ বিশ্বাস আৰু ভৱিষ্যতলৈকে সেই বিশ্বাসে আমি সমাজখনকো আগবঢ়াব বিচাৰিছোঁ যিহেতুকে আমি এই ৰীতি নীতিত আমি খুব এটা সুলভ দেখা পাইছোঁ যে ভৱিষ্যতে আমাৰ যদি অৰ্থনৈতিক দিশত বা কিবা কাৰণত অসুবিধাৰ যিখিনি সন্মুখীন আহিব লগা দিনবিলাকত আছে সেই দিনবিলাকত অন্তত ঈশ্বৰক পাবৰ কাৰণে আমি বুঢ়াই বাথৌক পাবৰ কাৰণে আমি নিশ্চয়কৈ ফুল এপাহ আমি ঘৰতে ৰুই হ'লেও আমি তেওঁক আগবঢ়াব পাৰিম ধৰ্মৰ প্ৰতি এটা আকৃষ্ট মনোভাৱ এটা আহিছে আপুনি বাথৌ ধৰ্মৰ প্ৰথম আকৃষ্ট হোৱাৰ মুহূৰ্তৰ কথা আপুনি ক'ব নেকি? প্ৰথম আকৃষ্ট মানে মই ইয়াতে এখন স্কুলত কৰি থকাৰ সময়তে মই যেতিয়া আমাৰ মংগল সিং হাজৰি ডাঙৰীয়া আৰু ফুলেশ্বৰী নাৰ্জাৰী বুলি মহিলা এগৰাকীও আহিছিলে সেই তেতিয়াই অলপ আলোচনাত মই জড়িত হৈ পৰিলোঁ আৰু সেই আলোচনাবিলাক মই শুনি আছিলোঁ শুনি থাকি তাত যিখিনি আলোচনা পালোঁ সেই আলোচনাখিনি প্ৰতি মই মোৰ নিজৰ মানে যদিও দেউৰী সম্প্ৰদায়ৰ পৰা আহিলোঁ মই নিজৰ বড়ো বুলি মই নিজকে চিনাকি দিব পৰা নাছিলোঁ কিন্তু যেতিয়া তেওঁলোক আহিলে অহাৰ পিছত লাহে লাহেকৈ আমাৰ সাজ পোছাকত আহিলে তাৰপিছতে আমাৰ ধৰ্মৰ ৰীতি নীতিখিনি আহিলে আৰু তেতিয়াই মই আকৃষ্ট হ'লোঁ যিহেতুকে মই যে এগৰাকী বড়ো মহিলা হয় মোৰ সাজ পোছাক এই দখনা এই আৰনাই আৰু পুৰুষসকলৰ যি সাজপাৰ সেইবিলাক দেখা পালোঁ দেখা পাই মানে মই নিজে খুব আকৃষ্ট হ'লোঁ যে হয় মই বড়ো মানুহলৈ বিয়া হৈছোঁ আৰু এয়াই মোৰ জীয়াই থকাৰ মোৰ এটা পৰিচয় জাতিটোৰ পৰিচয় আৰু মোৰ ধৰ্মখিনি আছেই আৰু তাৰ প্ৰতি মই আকৃষ্ট হ'লোঁ আৰু নিজকে মানে ভাবিলোঁ যে এয়াই মোৰ প্ৰথম মানে স্বামীৰ পৰিচয় মোৰ মানে জীৱনৰ শেষৰ পৰিচয় যিহেতুকে আপুনি আকৃষ্ট হোৱাৰ মুহূৰ্তবোৰ আপুনি ক'লে আৰু এই থ্ৰুতে আৰু কথা জানিব বিচাৰিছোঁ যিহেতুকে ডিব্ৰুগড় অঞ্চলৰ বড়ো বিশেষ বড়ো সম্প্ৰদায় বা বড়ো অধ্যুষিত যিবিলাক অঞ্চলবোৰ আছে সেই বড়ো অধ্যুষিত অঞ্চলবিলাক
আমাৰ বড়ো জাতীয় সাজপাৰ, বড়ো জাতীয় ধৰ্ম, বড়ো জাতীয় ভাষা এই ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ পদক্ষেপটো কি ধৰণৰ আপুনি অনুভৱ কৰিছে বাৰু? এই ক্ষেত্ৰত আমাৰ যথেষ্ট কষ্ট হৈছে, যিহেতুকে ইয়াত এতিয়া জন্মলগ্নৰ পৰা আমাৰ যিহেতুকে অসমীয়াতে চলি আছে, তো এইখিনিত অলপ কষ্ট হৈছে। বিশেষকৈ সেইটো কাৰণে আমি চেষ্টা কৰিছোঁ যে আমাৰ কেৱল মানে ভাষাটো আমাক লাগেই বাৰু, তথাপিতো আমি একেবাৰে অসমীয়া ভাষাত কৈ থকাৰ কাৰণে হয়তো ভাষাটো খৰ ধৰকৈ আমি আনিব পৰা নাই, কিন্তু আমাৰ পৰিচয় হিচাপে আজি আমি নিজৰ সাজপাৰযোৰে আমি ক'ব পাৰোঁ। আজি বিশ্ব দৰবাৰত জিলিকিছে আৰু তেনে ক্ষেত্ৰত আমাৰ দেউৰীসকলৰো তেওঁলোকে পটককৈ এটা মানে মানি ল'ব নিবিচাৰে, তো হৃদয়ংগম কৰি ল'ব লাগিব ফাৰ্ষ্ট টাইম, তাৰপিছতে আগবাঢ়িব পাৰিব। তো সঁহাৰি মানে তেওঁলোকে বেয়া বুলি নকয় বাৰু। এতিয়া আমি সেইখিনি কৰিবলৈ যাওঁতে আমি এতিয়া বৈশাগু উৎসৱ পালন কৰিবলগীয়া হয়। বৈশাগুত আহে, তেওঁলোকো যথেষ্ট সঁহাৰি দিয়ে আৰু তেনেকৈ আহি আছে আৰু। এতিয়া বাথৌ দুলাৰে বাথৌ গৌতম আজি আপোনালোকৰ এই ডিব্ৰুগড় জিলাৰ কছাৰী পথাৰ বাথৌ থানচালিত কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলে আজি আপোনালোকৰ গাঁওখনৰ থানচালিত উপস্থিত হৈছে আৰু তেওঁলোকে যথেষ্ট আজিৰ এই গাঁওখনৰ সভাৰ মাজেদি কিছু তেওঁলোকে পৰামৰ্শ আপোনালোকক আগবঢ়াইছে আৰু সেই পৰামৰ্শৰ আধাৰত নিশ্চয় আপোনালোকৰ এটা উৎসাহ উদ্দীপনা নিশ্চয় আহিছে যে আজি কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলে যিহেতুকে আপোনালোকৰ গাঁৱত আহিছে, আপোনালোকৰ অনুভৱটো কেনেকৈ লাগিছে? অনুভৱ মানে এই অনুভৱটো আজি সঁচা কথাত ক'বলৈ গ'লে আমি সৌভাগ্যশালী বুলি ক'ব লাগিব। আমি সৌভাগ্য, আমি ছাৰসকলক পাইছোঁ আৰু তেওঁলোকে আমাক দিহা পৰামৰ্শখিনি দিছে আৰু সেই পৰামৰ্শখিনি আমি মনত ৰাখিছোঁ আৰু যিখিনি পৰামৰ্শ দিছে আমি আৰু অলপ আগুৱাবৰ কাৰণে সাহস পাইছোঁ আৰু যথেষ্ট আমি অৰিহণাও পাইছোঁ আৰু সেইখিনি লৈ আমি যিখিনি এতিয়া তেওঁলোকে আমাক খুব ধুনীয়া বাৰ্তা দি গৈছে সেইবিলাক আমি ৰাখিব লাগিব, চেষ্টা কৰিব লাগিব আৰু ভৱিষ্যতেও বিচাৰিম তেওঁলোকৰ ৰাখিব। যিহেতুকে অনুষ্ঠানটোৰ লগত বিশেষকৈ মাইনাও যিসকল আছে, মহিলাসকল যিবোৰ আছে আৰু লাইমন বুলি কোৱাৰ লগে বিশেষ যুৱক যুৱতীৰ কথা আহি পৰিলে আৰু আমাৰ জ্যেষ্ঠসকল আছে ধৰক মাইনাও আৰু যুৱক যুৱতীসকলক আমি ধৰ্মৰ যিটো আধ্যাত্মিক দিশ বা ধৰ্মৰ এটা তেওঁলোকৰ অভ্যাস, যিটো ধৰ্মৰ পূজা, ধৰ্মৰ লগত কেনেকুৱা সম্পৰ্ক ৰাখিব পাৰিব, ধৰ্মৰ লগত তেওঁলোকে কেনেকুৱা এটা আকৃষ্ট মনোভাৱ আহিব, এই ক্ষেত্ৰত আপোনালোক যিহেতুকে এই অঞ্চলৰ মুৰব্বী হিচাপে, দায়িত্বশীল ব্যক্তি হিচাপে আমাৰ মহিলা সমাজ আৰু লাইমন সমাজক আগুৱাই লৈ যোৱা তেনেকৈ কিবা চিন্তা কৰিছে নেকি বাৰু? চিন্তা আমি প্ৰায় কৰি আছোঁ। এতিয়া লাইমনবিলাককতো কৈ থকাই হৈছে যে আমাৰ সাজপাৰ গুৰুত্ব, আমি আৰচৰ ওপৰত গুৰুত্ব দিব লাগিব ধৰ্মৰ ক্ষেত্ৰত, আৰু আমাৰ এতিয়া যিখিনি বিবাহ বা নীতিবিলাক হৈ আছে সেইবিলাকতো আমি প্ৰায় যেনেকৈ আমাৰ দেউৰীসকলে প্ৰশিক্ষণ লৈ আহিছে সেইবিলাক লৈয়ে আমি আগবাঢ়ি আছোঁ। আৰু যুৱক যুৱতী বুলি ক'লে তেওঁলোকে বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰতে হওক বা কিছুমান শিক্ষা নথকা ল'ৰা ছোৱালীয়ে হওক, তেওঁলোকক আগবঢ়াবলৈ হ'লে এটা যিকেইখন বড়ো গাঁও আছে বা বড়ো পৰিয়াল আছে, হয়তো যথেষ্ট সংখ্যক নাথাকিলেও বড়ো অধ্যুষিত অঞ্চল নিশ্চয় থাকে বা আছে, সেইসকলক বড়ো জাতীয় সম্প্ৰদায় হিচাপে নিজৰ জাতীয় পৰিচয়টো দিয়াৰ লগতে ধৰ্মান্তৰ বাথৌৱাৰী হ'বলৈ কি ধৰণৰ পদক্ষেপ কৰিলে বেছিকৈ আপোনাৰ সুবিধাজনক হয় বুলি আপুনি ভাবিছে? বাথৌৱাৰী আচলতে কি হয়, প্ৰত্যেকে এটা এটা ধৰ্ম বৰ্তমানলৈকে নিহিত হৈ থাকে আৰু এই ক্ষেত্ৰত তেওঁলোকক আমি যদি আকৃষ্ট কৰিব লাগে বা আহিব, কিছুমানে চাবলৈ আহে ওচৰতে। আমি এতিয়া পৰ্ব 5টা পৰ্বৰ ভিতৰত আমি ঘৰত যিটো থানচালি জেউৰা দিয়া, সেইটো ক্ষেত্ৰত মই ওচৰৰ বেলেগ কাষ্টৰ মানুহবিলাককো মই নিমন্ত্ৰণ দিওঁ আৰু তেওঁলোকক আহিবলৈ কওঁ যে আমি কি নীতিৰে আমি কৰোঁ, আহক চাওকহি। আৰু তেওঁলোকে আহি পেলাই তেওঁলোকে দেখি পেলাই তেওঁলোকে কয় যে নহয়, এইটো এটা একদম ভাল লাগিছে যে বলি বিধান নকৰি আজিকালি দিনত যে এটা মানে সংস্কাৰমূলক এইটো এটা পদ্ধতি হৈছে, এইটো আপোনালোকৰ এইটো খুব ভাল লাগে। ভাষাবোৰ বুজিব নোৱাৰিলেও আমি অনুভৱ কৰিছোঁ বুলি কয় আৰু কিছুমানে কয় মানে যে আমিও ল'ব পাৰিম কিন্তু ভাষা বা নাজানিম। আমাৰ ওচৰতে এঘৰ আছে, তেওঁলোকে কয় আৰু
যে আমিও যদি পৰা হ'লে কিছুমান ৰাইজৰ লগত নথকা মানুহো থাকে, সেইটো কাৰণে তেওঁলোকক লাহে লাহে মানে আমি আমাৰ নীতিখিনি চাবৰ কাৰণে আমি মাতোঁ। আৰু কেতিয়াবা আমি বৈশাগু পাতোঁ অঞ্চলটোত, বৈশাগুতো আমি তেওঁলোকক নিমন্ত্ৰণ কৰোঁ আৰু থানচালিলৈ আমি কেতিয়াবা লগত লৈ আহোঁ ওচৰৰখিনিক। 5টা পৰ্বৰ কথা আপুনি নিকেইছে যে 5টা পৰ্ব আমি খুব ধুনীয়াকৈ পালন কৰা হয়। 5টা পৰ্ব যেতিয়া পালন কৰে সেই পৰ্বৰ অনুষ্ঠানত আপোনালোকে কেনেধৰণৰ ধৰ্মপ্ৰাণ ৰাইজসকলক আমন্ত্ৰণ জনায় বা কেনেকৈ অনুষ্ঠানটোৰ লগত আপোনাক সম্পৰ্ক কৰি ৰাখিব বিচাৰিছিলে? আমাৰ সমাজৰ এইটো আমি এতিয়া ৰাইজৰ প্ৰায় আলোচনা কৰি থকা হয় যে আমি প্ৰথম যেতিয়া বাথৌ ধৰ্মান্তৰ কৰিব লগা হয় আমাৰ নিজৰখিনিৰ ভিতৰতে তেওঁলোকক জনাই দিয়া হয় সেইদিনাখনেই, যিদিনাখনেই সিজু ল'বৰ কাৰণে আগবাঢ়ে তাৰ আগতে আমি গৈ পেলাই মানুহ ঘৰক বুজাই দিয়া হয় যে যদি বাথৌ ল'বলৈ হয় এইকেইটা নিয়ম পালন কৰিব লাগিব। আৰু আমাৰ 5টা পৰ্ব আছে, সেই 5টা পৰ্বত এনেকুৱা ধৰণৰ নিয়মবিলাক ল'ব লাগিব যে বহাগ, কাতি হওক, মাঘ হওক, এনেকুৱা 5 পৰ্ব। আৰু সেইখিনি নীতি নিয়ম যদি মানিব পাৰে বা সেইটো ভাল এটা নীতি নিয়ম হয়, তো সেইখিনি কথা আগতীয়াকৈ জনাই দিয়া হয়। আৰু জনাই দিয়াৰ পিছত তেওঁলোকে নিজে ইচ্ছা কৰে ল'বলৈ বিচাৰে। যিহেতুকে ল'ৰা ছোৱালীবিলাকক আকৃষ্ট কৰিবলৈ হ'লে তেওঁলোকে যিটো ৰং ৰহইচ কৰি ভাল পায়, বোলে নৃত্য কৰি ভাল পায়, গীত কৰি ভাল পায়, সেইবিলাকৰ লগত সেইটোৰ যোগেদি হ'লেও আমি তেওঁলোকক মানে ৰাখিব বিচাৰোঁ। আৰু শেষত দুটামান কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতুকে আপুনি ডিউৰি সম্প্ৰদায়ৰ এগৰাকী বড়ো সম্প্ৰদায়ৰ বোৱাৰী হ'বলৈ আহি আছে, তো আপুনি বৰ্তমান আপোনাৰ বিয়া কিমান বছৰ হৈছে আজিলৈকে? বিয়া মোৰ 20 অক্টোবৰ হ'লে 26 বছৰ হ'ব। 26 বছৰ? হয়, 26 বছৰ চলিব। শেষত আপোনাক বিদায় দিব বিচাৰিছোঁ। বিদায় দিয়াৰ আগতে আজি যিহেতুকে বাথৌ বিহুচাৰ এই অনুষ্ঠানৰ লগত আপুনি যথেষ্ট নিজৰ মনৰ কথা, ৰাজ্যৰ কথা, সমাজৰ ধৰ্মৰ কথা আপুনি ব্যক্ত কৰিছে, সুন্দৰভাৱে ব্যক্ত কৰিছে। সবিশেষত আজি বাথৌ বিহুচাৰ মাধ্যমৰ যোগেদি আপুনি অঞ্চলৰ বড়ো সম্প্ৰদায় ধৰ্মীয়সকলক বা সমাজৰ যুৱ যুৱতীসকলক, মানুহসকলক কি আহ্বান জনাব বিচাৰিছে? মই বিচাৰোঁ যে মানুহ জীয়াই থাকিবলৈ হ'লে ঈশ্বৰ লাগিব, ঈশ্বৰ আছে কাৰণে আমি জীয়াই আছোঁ। সেইটো আমাৰ ঈশ্বৰ বৰাই বাথৌ হয়। আৰু আমি এই বৰাই বাথৌৰ যোগেদিয়ে হওক বা আমি বড়ো হৈ জীয়াই থাকিবলৈ হ'লে আমাৰ ভাষা, কলা, সংস্কৃতি গোটেইকেইটাই আমাৰ প্ৰয়োজনীয়। বা আমি যদিও বড়ো ঘৰত জন্ম হৈছোঁ যদিও আমি ল'ৰা ছোৱালীবিলাকক ক'ব বিচাৰোঁ যে আমি যদি বড়ো ল'ৰা ছোৱালী হ'ব বিচাৰোঁ অকল উপাধিত নাথাকি আমি কলা সংস্কৃতি বা নিজৰ সাজপাৰ এইবিলাকৰ ক্ষেত্ৰতো আগবাঢ়িব লাগে। আৰু সকলোৱে নিজৰ জাতিৰ পৰিচয়, জাতিক জীয়াই থকাৰ, জাতিৰ যিখিনি কৰণীয় কাম যেনেদৰে আগবাঢ়িলে আমাৰ যাতে অইনে চিনি পায় যে এগৰাকী কোন সম্প্ৰদায়ৰ ছোৱালী বা বোৱাৰী বুলি চিনিবলৈ হ'লে যে নিজৰ সাজপাৰে বা নিজৰ কলা কৃষ্টিবিলাক প্ৰদৰ্শন কৰিব লাগে। আৰু সকলো ল'ৰা ছোৱালীয়ে নিজৰ জাতিৰ ওপৰত গুৰুত্ব দিব লাগে, নিজৰ চিনাকি, জাতিৰ চিনাকি জীয়াই ৰাখিব লাগে। আজি অনুষ্ঠানত এনেধৰণৰ সম্পৰ্ক ৰাখি অনুষ্ঠানটোত থাকি আপুনি কেনেধৰণৰ অনুভৱ হৈছে? আজি খুব ভাল অনুভৱ। আৰু এই অনুভৱটো আজি ফাৰ্ষ্ট বুলি ক'ব লাগিব। আৰু আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। আৰু মই সৌভাগ্যশালী বিশেষকৈ যে এই অনুষ্ঠানত মই আজি থাকিব পাৰিছোঁ বা মোক আজি আপুনি মাতিলে বা আপোনাক মই লগ পালোঁ, সেইটো মই খুব বৰাই বাথৌৰ শ্ৰীচৰণত মই সেৱা আগবঢ়াইছোঁ। ধন্যবাদ জনাইছোঁ। হয়, নমস্কাৰ। হয়, নমস্কাৰ।